হেল্ল' কি খবৰ সকলোৰে আজি গুৱাহাটীৰ পৰা ঘৰলৈ যাম আৰু ইয়াৰ ৰাতিপুৱাই ৰুটি আৰু ঘুগুনি বনাই দিলে বাৰ শাহুৱেকে আৰু এইফালে গুনু মানে শুই আছিলে আমি যাবলৈ ওলোৱাৰ কাৰণে বায়ে তাক জগাই দিলে আৰু কেঁচা টোপনি ভাঙাৰ কাৰণে তাক কান্দোন আৰু অহা টাইমত আকৌ ধুনীয়াকৈ বাই বায়ো দিছে দেই টোপনি কালা চালাতে তাৰপিছত আকৌ গাড়ীখন আহি পোৱাৰ পিছতে আমি উঠিলোঁ গাড়ীত তাৰপৰা ওচৰত আহি পেলাইও সি বাই বাই দিছে এতিয়া অকণমান ভাল হৈছে বাৰু তাক এৰি পেলাই আহিবলৈ মনে নাছিলে তথাপিতো উপায় নাই আহিবই লাগিব ঘৰত আহি পিছে মনত পৰি আছে তালৈ আৰু ইফালে আমি উবেৰ লৈ পেলাই খানাপাৰালৈকে গ'লোঁ আৰু তাৰ পৰা গাড়ীত উঠি পেলাই ঘৰলৈ আমি যাম আৰু খানাপাৰা গৈকে আমি জাগিৰোডৰ গাড়ীতহে উঠিলোঁ কাৰণ মৰিগাঁও ডাইৰেক্ট যোৱা গাড়ীখন অকণমান দেৰি হ'ব আৰু ইফালে যিহেতু দাদাৰ অফিচো দেৰি হৈ আছে গতিকে আমি জাগিৰোডৰ গাড়ীতে উঠি দিলোঁ আৰু তাৰপৰা আকৌ মৰিগাঁও গাড়ীত উঠিবগৈ লাগিব জাগিৰোডত নামি আমি অলপ খোজকাঢ়ি পেলাই মৰিগাঁও গাড়ীত উঠিলোঁ তাৰপৰা মৰিগাঁও পাই পেলাই মৰিগাঁৱৰ পৰা টমটম এখন লৈ পেলাই ঘৰলৈ গ'লোঁ গৈ পাই ফ্ৰেছ হৈ চাহ তাহ খাই ল'লোঁ আৰু পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাই আছোঁ আজিলৈ ইমানেই বাই বাই।